গাইজ গুড মৰ্ণিং আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ট্ৰেভেলাৰলৈ। চ' গাইজ আজি আকৌ মানে মই এতিয়া যাবলৈ ওলালোঁ বৰ্তমান। আগৰ ভিডিঅ'টোত কৈছিলোঁ চাগে মই পৰহি আহি পাইছিলোঁ এই সাপেখাতি চৰাইদেউ ডিষ্ট্ৰিক্টত। চ' এতিয়া কালি ৰাতি অলপ ফুৰিলোঁ, ভিডিঅ' লিংকটো ডিছক্ৰিপশ্যনত পাই যাব। চ' আজি এতিয়া ঘৰলৈ যাব ওলালোঁ, এইফালে আহি ৰাস্তাত ৰখিলোঁ। কালি যোনখন দলং দেখাইছিলোঁ দলংখনতে ৰখিলোহি আহি। চ' দেৰি নকৰোঁ, গৈ থাকোঁ। চ' এতিয়া সময় হৈছে আপোনাৰ দেখাই আছোঁ, ৰখিব। এতিয়া সময় হৈছে 7:12। এইফালে আহি ৰখিলোহি। ধুনীয়া ধুনীয়া এটা ভিউ এইফালে। চ' এতিয়া এফালেদি যাওঁ, অলপ গৈ থাকোঁ। এনেকৈ যাবলৈ ওলালোঁ, গৈ আছোঁ, বলক আগত গৈ দেখাই আছোঁ। ফাৰ্ষ্ট ব্ৰেক এটা ল'লোঁ, মাজা এটা খাই ল'লোঁ। যাওঁ ফালে বেছি দূৰ অহা নাই, 4-5 কিলোমিটাৰমান আহিছোঁ। চ' গৈ থাকোঁ, বেছি দেৰি নালাগে বাৰু স্পীডত গ'লে। চ' এইটো ৰাস্তাইদি যাওঁ এতিয়া। একেবাৰে গৈ ৰখিমগৈ মই নামৰূপত গৈ দেখাই আছোঁ, বলক। চ' গাইজ এতিয়া সময় হৈ গ'ল 7:47। মই কেইটা বজাত ওলাইছিলোঁ চাব লাগিব প্ৰথমতে। চ' আহি নামৰূপ পাই গ'লোঁ। সেই নামৰূপৰ এডোখৰ বজাৰ বহে, ডেইলি বজাৰ বহে এডোখৰ আহি পাই গ'লোহি। এডোখৰ এতিয়া আগলৈ যাম, আগলৈ গৈ চামগৈ আৰু কি দেখা পাওঁ নেপাওঁ। ভাগৰ লাগি গ'ল, আহি ৰখি ল'লোঁ, অলপ ৰখোঁ, আৰামছে যাম আৰু লাহে ধীৰে। এতিয়া নামৰূপতে আছোঁ, দেখিছে এয়া বাইক। এঘণ্টাত 150 কিলোমিটাৰ চলাই দিব পৰা যায়। 150 কিলোমিটাৰ যদি ৰাস্তা ফ্ৰী থাকে এঘণ্টা নালাগে, কিন্তু এতিয়া অলপ ভিৰ আৰু ৰাস্তাটো বেয়া আছিলে, বেয়াখিনি নাই দেখুৱা বাৰু। সেইকাৰণে এঘণ্টা লাগি গৈছে। চ' যাওঁ এতিয়া, গৈ ক'ত ওলামগৈ, এতিয়া গৈ একেবাৰে ভাদৈ পাচলি ৰখিমগৈ। ভাদৈ পাচলিৰ পৰা আকৌ একদম ডিগবৈ পৰা আকৌ ঘৰ লাগিব আৰু সময় বাৰু, দূৰ আছে প্ৰায়। এতিয়া আপোনাৰ 60-70 কিলোমিটাৰ আছে, ইমান লাগিব আৰু 25-30 মিনিট আৰামছে গৈ আছোঁ। ৰাতিপুৱা ওলাই আহিছোঁ। চ' ব'লক ভিডিঅ'টো কণ্টিনিউ কৰিব, শেষলৈকে চাই থাকক। ইমান ৰাস্তাটো ইমান দেখুওৱা নাই, মানে কি আমনি পাই যাব ন বহুত বেছিকৈ ৰাস্তাটো দেখুৱাই থাকিলে। ত' ব'লক নামৰূপৰ আপোনাৰ ৰাস্তাটো অকণমান চাই যাওক। নামৰূপ বজাৰখন, মেইন বজাৰখন পামগৈ এতিয়া। চ' ব'লক গৈ থাকোঁ।
মোৰ আগৰ কিবা এটা ভিডিঅ'ত দেখিছে চাগে এখন বাইক এখন ডাঙৰ আছে বহুত ডাঙৰ চ' এইফালেদি বহুতবাৰ আহিছোঁ বাৰু তেনেকৈ ইমান একজেক্টলি এখন মই নামটো নাজানো কিহৰ পাইপ জানো বলক এতিয়া যাওঁ ইয়াৰ পৰা দেৰি নকৰোঁ 8:08 হ'ল ফেন চলি গ'ল বাইকত ফেন চলি গ'ল ইমান ধুনীয়া ৰাস্তাটো ভাল লাগিছে একদম পুৰা ঠাণ্ডা ঠাণ্ডা বতাহো মাৰি আছে চ' গাইজ বলক ছাপোৰ্ট কৰি যাওক ময়ো গৈ আছোঁ আপোনালোকে যিমান ছাপোৰ্ট কৰিবলৈ পাব লাগিব যিমান ছাপোৰ্ট কৰি যাব সিমান মই আগুৱাই যাম মানে ইমান মই দূৰলৈ যাম যিমান বেছি ছাপোৰ্ট কৰিব ভাদৈ পাচলি ভাদৈ পাচলি ৰখোঁ আগুৱাই আছোঁ চ' গাইজ এতিয়া মানে কি ডিগবৈত নৰখিলোঁ ডাইৰেক্ট আহি টিঙাই পাই গ'লোঁ ঘৰলৈ যাওঁ চ' গাইজ বেছি দেখাব নাই পৰা যিমানখিনি পাৰিছোঁ মাজে মাজে দেখাইছোঁ ভিডিঅ' ক্লিপ কৰি অকলে আছোঁ কেমেৰা চেমেৰা নাই চ' মানে কি অলপ প্ৰব্লেম হৈছে মোবাইলটো ধৰিবলৈ চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰি দিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ কৰিব যাতে নতুন নতুন সদস্যসকলে মোৰ ভিডিঅ'বোৰ চাব পাৰে আৰু সকলোৱে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো দবাই থৈ যাব চ' থেংক ইউ অল গাইজ লাভ ইউ চ' মই এতিয়া ঘৰ পালোহি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ নহ'লে আমনি হ'ব ইমানখিনিতে 10 মিনিটমান হৈ যাব মানে মই কেইটামান ক্লিপ লৈ 10 মিনিটমান কৰিম চ' অল লাভ ইউ বাই বাই চ' টেক কেয়াৰ অল গাইজ